সো গাইজ এতিয়া আছে আমাৰ লগত এগৰাকী মানুহ হৈছে মোৰ খুৰী সো খুৰী একচুৱেলি আগতে আছিলে ডিফুত তেতিয়া মই সৰুতে যাওঁ খুৰী কিবা এটা কোৱা কেনেকুৱা পোৱা মেজিক খুব ভাল পাওঁ মই ভাল লাগে মেজিক মেজিকটো মোৰ বিৰাট ভাল লাগে সৰুৰ পৰা তুমি মেজিকৰ কাৰণে পগলা বুলি মই জানো তুমি যিটো জানা সঁচা কথা সেইটো অ'কে চ' খুৰী বহুত কনচিয়াছ হৈ গৈছে একচুৱেলি মই এটা কথা কওঁ দেই মই যেতিয়া প্ৰথম মেজিক শিকিছিলোঁ তেতিয়া মই প্ৰায় ডিফু যেতিয়া যাওঁ খুৰীহঁতৰ ঘৰলৈ তেতিয়া দদাইদেউ আছিলে তেতিয়া সৰু সৰু কিছুমান ট্ৰিকবিলাক মই শিকিছিলোঁ খুৰীহঁতৰ দাদা আছিলে নে কোনোবা আছিলে নেকি দাদা নে ভাইটি আছিলে ভতিজা হয় তেখেতে মোক দুটামান ট্ৰিক শিকাইছিলে আৰু এটা ট্ৰিক এতিয়াও মোৰ মেজিকৰ বহীত লিখা আছে যে যিটো দদাইদেউ ট্ৰিক বুলি এটা ট্ৰিক মোক দদাইদেউ শিকাইছিলে দদাইদেউ এতিয়া নাই বাৰু কিন্তু সেই নামটো মই ট্ৰিকটোৰ নামটো আজিলৈকে জানিব চেষ্টা নকৰিলোঁ সেইকাৰণে নামটো লিখি থৈছোঁ যিটো দদাইদেউ ট্ৰিক বুলি চ' সেই ট্ৰিকবিলাকৰ মোৰ ইনস্পিৰেশ্যনবিলাক এওঁলোকৰ পৰাই পোৱা চ' আজি খুৰীক পাই গ'লোঁ ইয়াতে তো কিবা এটা ট্ৰিক সৰুকৈ দেখাওঁ ঠিক আছে টেনশ্যন নল'বা একদম ফ্ৰীলি থাকিলেই হ'ল আহি পোৱা নাই একো নাই আজি আমি কৰোঁ চ' কাৰ্ডছৰ ট্ৰিক এটা অকণমান দেৰি দেখালোঁ তো কাৰ্ডছৰ ট্ৰিক নকৰোঁ কিবা বেলেগ এটা কৰোঁ দেই অ'কে মোৰ ওচৰত এখন কাগজ আছে চাব পৰা চবফালে চাই লওঁ একো নাই এখন কাগজ আছে আৰু তাত এটা লাইন মাৰি থৈ দিছোঁ ঠিক আছে এতিয়া মোৰ টাস্কটো কি হ'ব এই পেনডাল লোৱা ইয়াত কি কৰিবা তুমি এই কাগজখনৰ এই লাইনডালৰ ওপৰত তুমি এটা নাম লিখিবা অলপ যিকোনো নাম এটা উপাধি লিখিব নালাগে টাইটেল লিখিব নালাগে মানুহৰ নাম ছাপ'জ মোৰ নাম মন MON লিখিব পাৰা কিন্তু বল্ডত লিখিবা কেপিটেল লেটাৰ্ছত লিখিবা উপাধি লিখিব দৰকাৰ নাই ইয়াত লিখিবা আৰু যিধৰণে মই জাপিছোঁ এইধৰণে জাপি থৈ দিলা ঠিক আছে এইদৰে কমপ্লিটলি জাপি থৈ দিয়া মই যাতে দেখি নাপাওঁ ঠিক আছে মই নাচাওঁ মই ঘূৰি দিছোঁ তুমি নামটো লিখি লোৱা আৰু কেমেৰা আকৌ দেখাই দিব পৰা কোনো প্ৰব্লেম নাই আমাৰ কেমেৰাই চাই লওক লাইনটোৰ ওপৰত মানে মই জাষ্ট ইয়াৰ লাইনটোৰ ওপৰত মই নাচাওঁ কেমেৰাই দেখিলে হ'ল নামটো এবাৰ কেমেৰা দেখাই দিলে ভাল হয় যাতে আমাৰ অডিয়েঞ্চে দেখি পায় যে কি নাম লিখিছে হৈছে এতিয়া আগৰ দৰে ৰেপ কৰি পেলাই ফ'ল্ড কৰি থৈ দিলে হ'ল যাতে মই দেখিব নোৱাৰোঁ এনেকৈ 3 ফ'ল্ড যেনেকৈ আছিলে হৈ গ'ল মোক দি দিয়া এতিয়া মই কিবা দেখি পাইছোঁ নেকি ইয়াত দেখা পোৱাৰ কোনো চান্স নাই এতিয়া খেলটো এইটো নহয় খেলটো এইটো যে এই কাগজখন তুমি এইদৰে পিছফালে লৈ যাবা আৰু যিকোনো এখন হাতত তুমি থৈ দিবা যিকোনো এখন সোঁহাত বা বাওঁহাত যিকোনো এখন হাতত থৈ দিলে হৈ গ'ল থৈ দিয়াৰ পিছত তুমি হাত দুখন এনেকৈ আনিবা নৰ্মেলি আনিবা যাতে কোনখন হাতত আছে কাগজটো সেইটো মই গম নাপাওঁ গম পাইছানে এতিয়া ছাপ'জ এনেকৈ আনিছোঁ এতিয়া তুমি ক'ত আছে গম পোৱা নেকি গম পোৱা নাই ঠিক আছে তুমি এইখিনি গম পাইছা কিন্তু মই হাতখন ফুলাই থৈছোঁ সেইকাৰণে এনেকৈ ফুলাই নাৰাখিবা সমান কৰি ৰাখিবা যাতে কোনখনত আছে মানে গম নাপাওঁ আৰু এটা কথা এইটো যে এই ফাকেদি যাতে নোলায় সেইটোও চাবা টাইটকৈ আৰু এই পিছফালে নিলে এই আৱাজটো যে কৰিছোঁ মই সেই আৱাজটোও তুমি নকৰিবা ঠিক আছে তুমি থৈ দিয়া তোমাৰ হাতত যিকোনো এখন হাতত মই নাচাওঁ পিছফালে যিকোনো সোঁহাত বা বাওঁহাত যিকোনো এখন হাত থৈ দিয়া জাষ্ট চেপি ধৰিলে হ'ল হাত দুখন সমান ৰাখিবা হাত দুখন সমানকৈ ৰাখিবা মানে ফ'ল্ডো কৰি ল'ব পাৰা ডাঙৰ হৈছে কাগজখন ফ'ল্ড কৰি ল'ব পাৰা থৈ দিলা ভালকৈ থোৱাৰ পিছত হাত দুখন আগলৈ লৈ আহা এতিয়া মই ক'ম ক'ত আছে বস্তুটো হৈ গ'ল যিকোনো এখন হাত সোঁহাত বা বাওঁহাত হ'ল এতিয়া মই গম নাপাওঁ ক'ত আছে দুখন হাত একেই এতিয়া আকৌ পিছলৈ লৈ গুচি যোৱা এতিয়া মই এটা কুৱেশ্যন সুধিম মই দেখা নাই এতিয়ালৈকে এতিয়া নাই দেখা মই এতিয়া এইফালে চোৱাই নাই মই এতিয়া এটা কুৱেশ্যন সুধিম ভালকৈ মন দি শুনিবা যিটো নাম লিখিছা ল'ৰা বা ছোৱালী হ'ব হয়নে যদি ল'ৰা হয় সোঁহাতত ৰাখিবা আৰু যদি ছোৱালী হয় বাওঁহাতত ৰাখিবা মই নাই চোৱা ৰাখি দিয়া মোক কোৱা মতে ৰাখি দিয়া যদি ল'ৰা হয় সোঁহাতত ৰাখা মই গম নাপাওঁ ল'ৰা নে ছোৱালী হয় নাই তো ল'ৰা হ'লে সোঁহাতত ৰাখা আৰু ছোৱালী যদি হয় বাওঁহাতত ৰাখা ৰাখিলা আচ্ছা যদি সেই নামটোত 5টা আখৰ আছে ঠিক আছে তেতিয়াহ'লে সোঁহাতত ৰাখা আৰু 5টাতকৈ যদি কম আখৰ আছে তো বাওঁহাতত ৰাখা হ'ল ঠিক আছে হাত দুখন আগবঢ়াই দিয়া মই এইফালে নাচাওঁৱেই লাগিলে কেমেৰা মোক দেখি আছে মই নাচাওঁৱেই তোমাৰ এইখন সোঁহাত হয়নে আৰু এইখন বাওঁহাত এতিয়া মই ক'বলৈ গৈ আছোঁ তোমাৰ ক'ত আছে মই এইফালে চোৱাই নাই চোৱা তোমাৰ মোৰ মতে আছে বাওঁহাতত হয়নে হয় বাওঁহাতত আছে এইটোতো মই কাৰেক্ট ক'লোঁ কিন্তু ইয়াত কি লিখা আছে মই গম নাপাওঁ এইটোতো অসম্ভৱ কথা আৰু মোৰ মতে ইয়াত লিখা আছে কিবা টি লিখা টি আছে নেকি টি
মোৰ মতে টিয়া হ'ব লাগে টিয়া টিয়া হয়নে হয় আমি চাওঁ খুলি পেলাই আৰু অডিয়েঞ্চকো দেখাওঁ হাতৰ মুঠিৰ ভিতৰত মই কিন্তু দেখা নাই বাবা দেখিলি নি তই এইটো টিয়া লিখা আছে খুৰীয়ে পিছফালে থৈছিলে কোনোবা হাতত থৈছে সেইটো কৈ দিলোঁ আৰু কি লিখা আছিলে মুঠিৰ ভিতৰত মই সেইটো কৈ দিলোঁ চ' এইটো আছিলে মোৰ এটা সৰু গেম মেণ্টেলিজমৰ এখন তোমাক মই গিফ্ট দিলোঁ চ' আশা কৰোঁ খেলটো ভাল পালে নতুন এটা খেল দেখালোঁ আপোনালোকক ভাল লাগিছে এতিয়ালৈ আহিছোঁ বাই বাই